আছামিজ ব্লগ আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ আগত আহি পালোঁ আৰু এতিয়া মই যাব ওলাইছোঁ মামাহঁতৰ ঘৰত এয়া বেডিং দুটা আজি দিনৰ কাৰণে এতিয়াৰ পৰা এইটো কাম কৰোঁতে ভিডিঅ' শ্বুট কৰিব টাইমে পোৱা নাই কিন্তু যিখিনি বাৰু কৰিছোঁ আপোনালোকৰ কাৰণে আৰু ইয়াৰো এটা কথা যদি ঘৰৰ বিয়াত ষ্টাইল কৰিম ফটো উঠিম ৰিলচ বনাম এইবিলাক ভাবি একোৱে কাম নাই তেতিয়াৰ পৰা এনেকৈ দৌৰা দৌৰি কৰি আছোঁ ভৰিত বিষ উঠি গৈছে একদম দেখাইছে ৰেডি হ'লোঁ আৰু গৰমতে মুখৰ অৱস্থা নাই একদম কাৰণ বহুতে গৰম দি আছে ৰ'দ দি আছে আৰু এতিয়া যাম পানী তুলিব আপোনালোকে এফালে চাবলৈ আৰু মই আহিছোঁ চেঞ্জ কৰিব কাপোৰ নেক্সট আৰু যাম মামাহঁতৰ ঘৰত আৰু বাহঁত আহিব তাৰপিছত চ' আপোনালোকক যিমান দূৰ বাৰু দেখাইছোঁ কাৰণ বিয়াৰ কামৰ মাজত দেখাব অকণমান প্ৰব্লেম হয় কিন্তু যিমান দূৰ বাৰু দেখাব চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই আছোঁ আন্ধাৰে হ'ল আৰু বহুতে দেৰি হৈ গৈছে আৰু মোৰ লুকটো এইটো আৰু মাহীহঁত পিছে পিছে আহি আছে দেৰি হ'ল যাওঁতে কাৰণ আমি যেতিয়া ওলাব আহিছোঁ তেতিয়া লাইনে নাছিল চ' এতিয়া ৰাস্তাৰ এইখিনি লাইনৰ কাৰণে মুখখন দেখা পোৱা নাই চ' তাতে যে ভিডিঅ'টো কণ্টিনিউ
আমি বিয়া কৰাব যাব ওলাইছোঁ। চ' আজিৰ এইখিনিৰ বিয়াৰ ব্লগটো এইখিনিতে শেষ কৰিলোঁ। নেক্সট বিয়া কৰাব যাওঁতে কি কৰোঁ নেক্সট ব্লগত আপোনালোকে দেখা পাব। চ' আজিৰ ব্লগটো এইখিনিয়ে।